নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ' টপিকটো হৈছে এতিয়া গৰম দিনত আমাৰ খাদ্যবোৰ কিছুমান নষ্ট হৈ যায়। খাদ্যৰ পৰা আমাৰ বিষ কিবা হ'ব পাৰে তাৰ বিষয়ে ক'ব ওলাইছোঁ। কেতিয়াবা আমাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত কিছুমান অসাৱধানতাৰ বাবে খাদ্যত বিষক্ৰিয়া সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আমি দুৰ্বলতাৰ লগতে আমাৰ ভাগৰুৱা অনুভৱ কৰিবলৈ আমি আৰম্ভ কৰোঁ আৰু একো খোৱাত আমাৰ অসুবিধা হ'ব পাৰে। আহকচোন জানো আমি খাদ্য বিষক্ৰিয়াৰ বিষয়ে। খাদ্য বিষক্ৰিয়াত আমাৰ পুৰণি নষ্ট বা দূষিত খাদ্যৰ ফলত হোৱা বেক্টেৰিয়াজনিত ৰোগ হয়, আৰু যেতিয়া বেক্টেৰিয়া বা ইয়াৰ বিষাক্ত উপাদানসমূহ আমাৰ পেটত প্ৰৱেশ কৰি অন্তত সংক্ৰমণ বিয়পাই দিয়ে, তেতিয়া খাদ্যত সমস্যাৰ সৃষ্টি হ'ব পাৰে। খাদ্যত বিষক্ৰিয়াৰ বাবে ইয়াৰ মূল কাৰণ হ'ল দূষিত খাদ্য, লেতেৰা হাতেৰে শাক পাচলি কাটি ৰন্ধা, ঢাকনি নোহোৱাকৈ খাদ্য খালে খাদ্য বিষাক্ত হ'ব পাৰে। লক্ষণসমূহ এনেকুৱা হ'ব পাৰে, যেতিয়া আমাৰ বমি হ'ব পাৰে, পেটৰ বিষ, বমি, ডায়েৰিয়া আৰু পানী লগা। কিন্তু যেতিয়াবা আমাৰ সাধাৰণ লক্ষণৰ উপৰিও কেতিয়াবা আমাৰ মূৰ ঘূৰাই যোৱা, আলসতা, নিম্ন ৰক্তচাপ আৰু পানী লগা হোৱাৰ ফলত প্ৰস্ৰাৱটো কমি যায়, তেতিয়া আমাৰ তাৎক্ষণিক চিকিৎসকৰ লগত যোগাযোগ কৰাটো দৰকাৰী হয়। এই বেক্টেৰিয়া আৰু ভাইৰাছবোৰ গ্ৰীষ্মকালত বেছিকৈ সক্ৰিয় হৈ থাকে। ইয়াৰ কাৰণ হ'ল পৰিৱেশত উপস্থিত থকা মাখি আৰু মহৰ পৰা বেক্টেৰিয়া বা ভাইৰাছবোৰ আমাৰ বিয়পে। উপচাৰবোৰ এটা আছে, যিটো বেছিভাগ ক্ষেত্ৰত খাদ্যত বিষক্ৰিয়া সমস্যাটো কম সময় পিছত নিজাববীয়াকৈ সমাধান হয়, কিন্তু কেতিয়াবা পৰিস্থিতি গুৰুতৰ হ'ব পাৰে, যাৰ বাবে চিকিৎসকে তাৎক্ষণিক সকাহৰ কাৰণে ORS বা আমাৰ অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যনটো দ্ৰৱণ দিয়ে আৰু প্ৰয়োজন হ'লে এণ্টিবায়টিকো দিয়ে। উদ্ধাৰ কৰিবলৈ সদায় সতেজ বা গৰম খাদ্য খাব লাগে। যিমান পাৰি ঘৰতে ৰন্ধা খাদ্য খাব লাগে। খাদ্য প্ৰস্তুত কৰাৰ আগতে আৰু খোৱাৰ পিছত চাবোনেৰে ভালদৰে হাত ধুই ল'ব লাগে, আৰু বজাৰত চাট, জুচ আৰু কটা ফলৰ পৰা বিৰত থাকিব লাগে, খাব নালাগে, আৰু ফ্ৰিজত ৰখা খাদ্য গৰম কৰাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ।